আজি মই প্ৰথম তামুলপুৰ জিলালৈ আহিছিলোঁ। ইয়াৰ আগৰ চৰকাৰৰ দিনতো মই তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত আছিলোঁ আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দি যোৱাকালি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিছিলে আৰু আজি মই ইয়ালৈ আহি বিভাগসমূহৰ কি পৰিস্থিতি বা কেনেকৈ চলি আছে এটা পৰ্যবেক্ষণ বা ৰিভিউ এটা লৈছিলোঁ আৰু এই ৰিভিউত আমাৰ যিসমূহ সমস্যা আছে, বিশেষকৈ পাব্লিক ৰিলেটেড সমস্যাবিলাকত আমি কেনেকৈ অতি শীঘ্ৰে ছল্ভ কৰিব পাৰোঁ এই কামখিনিৰ কথা আলোচনা কৰিছোঁ। দ্বিতীয়তে আপোনালোক সকলোৱে জানে যে প্ৰতি বছৰে কম বেছি পৰিমাণে হ'লেও অসমত বানপানী হয়েই আৰু সেইকাৰণে আমাৰ বানপানীৰ প্ৰিপাৰেশ্যনটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। এই সভাখন আমি যোৱাকালি দায়িত্ব দিয়াৰ লগে লগে আজি কৰাৰ মূল কাৰণটোৱে হ'ল যাতে বানপানীৰ প্ৰিপাৰেশ্যনটো আমি ইমিডিয়েটলি কৰিব পাৰোঁ। আজি তামুলপুৰ জিলাৰ জিলা আয়ুক্ত ডাঙৰীয়ানীৰ উপস্থিতিত আমি কমপ্লিট ফ্লাড প্ৰিপাৰেশ্যন কি কৰিছে, কেনেকুৱা ধৰণৰ ব্যৱস্থা আমি কৰিছোঁ, ইমিডিয়েট কুইক ৰেছপন্সৰ কাৰণে কি ব্যৱস্থা আছে, এই গোটেইখিনি ব্যৱস্থা আমি চাইছোঁ। ৰিলিফ মেটেৰিয়েল কিমান ষ্টক আছে, ৰিলিফ মেটেৰিয়েলৰ ইতিমধ্যে টেণ্ডাৰ ইত্যাদি হৈ গ'ল নে কি হ'ল, এই গোটেইখিনি আমি পুংখানুপুংখভাৱে চাইছোঁ যাতে ইমিডিয়েটলি যিকোনো মুহূৰ্তত বানপানী আহিলে যাতে আমি তাৰ মোকাবিলা কৰিব পাৰোঁ, ৰাইজৰ কোনো অসুবিধা নহয়, এই কথাটোত অত্যন্ত দায়িত্বৰে কাম কৰিব পাৰোঁ আৰু সেইটোৱে আচল মূল লক্ষ্য আছিল। আজি সেই কথাখিনি চাইছোঁ। তাৰ লগে লগে যিহেতু নতুনকৈ জিলাখনৰ আৰু দায়িত্ব লৈছোঁ, গোটেইবিলাক বিভাগৰ মোটামুটি আজিৰ পৰিৱেশ পৰিস্থিতিটো চাইছোঁ। যিখিনি ইনকমপ্লিট কাম আছে সেই কামখিনি কেনেকৈ কমপ্লিট কৰিব পৰা যায়। আপোনালোকে সন্মুখতে দেখি আছে যে আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়টো খুব একেবাৰে শেষ পৰ্যায়ত আহি পাইছে। অহা 25 তাৰিখৰ ভিতৰত আমি ইয়াক সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছোঁ যাতে 25 জুনৰ ভিতৰত ইয়াৰ কাম কমপ্লিট কৰিব পাৰোঁ আৰু তাৰ লগে লগে আমি তাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে আমি নিমন্ত্ৰণ কৰিব পাৰোঁ এই জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰিবৰ কাৰণে। ঠিক তেনে এটা চাৰ্কিট হাউচো আমি ইয়াত এলটমেণ্ট দিয়া আছিলে। সেই চাৰ্কিট হাউচটোৰো ভূমি পূজন বা শুভাৰম্ভণি যাতে কৰিব পাৰোঁ সেই সময়তে সেই ধৰণে এটা পৰিকল্পনা আমি কৰিছোঁ। মেডিকেল কলেজখনৰো কামৰ অগ্ৰগতিৰ আমি বুজ লৈছোঁ। মডেল কলেজ এখনৰ কাম শ্ল' হৈ আছে, তাক কেনেকৈ ফাষ্ট কৰিব পাৰি এই কথাবিলাক চাইছোঁ। গতিকে মোটামুটিকৈ আমি আগন্তুক দিনৰ প্লেন প্ৰগ্ৰেমটো বনাই লৈছোঁ কেনেকৈ কৰিম আৰু মেইনলি আমি ফ্লাডৰ লগত মোকাবিলা কৰিব পৰাকৈ, যদি কিবা কাৰণত ফ্লাড আহে তেতিয়া তাক যিকোনো ধৰণে মোকাবিলা কৰিব পৰাকৈ আমি প্ৰস্তুতিটো ৰাখিছোঁ। তাৰ লগে লগে তামুলপুৰ জিলাত এটা ডাঙৰ সমস্যা হ'ল যে হাতীৰ সমস্যাটো। এই হাতীৰ সমস্যাটো মই ফৰেষ্ট ডিপাৰ্টমেণ্টক লোকেল মানুহখিনি আৰু লোকেল ৰিপ্ৰেজেণ্টেটিভসকলৰ লগত আলোচনা কৰি আৰু এক্সপিৰিয়েঞ্চ NGOৰ লগত আলোচনা কৰি ইয়াৰ কি ধৰণৰ সমাধান সূত্ৰত আমি যাব পাৰোঁ এই কথাখিনি তেওঁলোকক উইদিন এসপ্তাহ 10 দিনৰ ভিতৰত এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব দিছোঁ যাতে আমি তাৰ কাৰণে ভৱিষ্যতৰ দিনৰ এটা পৰিকল্পনা কৰিব পাৰোঁ। গতিকে এইখিনিয়ে মূল কথা আৰু আপোনালোক সকলোকে এই চেগতে মই ধন্যবাদ জনাইছোঁ।